ৰাতিপুৱা যে একেবাৰে খুব কমহে মোৰ চাহ খোৱা হয়, কিন্তু বহুত দিনৰ মূৰত মন গ'লে কেতিয়াবা একাপ খাওঁ। কিন্তু আজি বতৰটো ডাৱৰীয়া আৰু চিপচিপকৈ বৰষুণো দি আছে, সেইকাৰণে বা আৰু মোৰ কাৰণে মই কফি ৰেডি কৰিলোঁ। আৰু দেখিছেনে, আমাৰ ঘৰৰ কিনাৰ পথাৰখিনি খেতি কৰিবৰ কাৰণে হাল বালেই। কেইদিনমান পিছত পিছে ইয়াত পানী হ'ব, তেতিয়া কিন্তু মাছ ধৰিও খাব পাৰিম। আৰু এইকেইদিন যে সদায় ওলাই যাব লগা হৈছে, ইটোৰ পাছত ইটোৰ বজাৰ ওলায়ে থাকে। আজি পিছে বা আৰু মই অকলে অহা নাই, লগত চুম্পীবাকো লৈ আহিছোঁ। আৰু বজাৰ নকৰাৰ আগতে আমি তিনিজনীয়ে মিঠা পান খাই লৈছোঁ। মিঠা পান খাই বজাৰ কৰিম আৰু প্ৰথমতে ল'লোঁ মিঠাই, তাৰ পাছত খোজ কাঢ়ি গৈ কৰিলোঁ শাক পাচলিৰ বজাৰ। শাক পাচলি ইমানেই বেছিকৈ ল'লোঁ যে পাছফালৰ চিটত মানুহৰ সলনি শাক পাচলি বহাই আনিছোঁ। আৰু ঘৰ আহি পাই দেখিছোঁ মোৰ কাৰণে চিলাবলৈ মায়ে কাপোৰ কেইটামান থৈ দিছিলে আৰু সেইকেইটা চিলালোঁ। দেখিছেনে, মই নতুনকৈ মোৰ ৰুমটো অকণমান ডেক'ৰেশ্যন কৰিছোঁ মানি প্লেণ্ট আৰু লাইট দি। কেনেকুৱা লাগিছে জনাব দেই। আৰু তাৰ পাছত মোৰ পাল পৰিলে পিঠা বনোৱা। পিঠা বনাই পিছে মই ইমান বেছি বেয়া নাপাওঁ, কিন্তু আজি মই বনাবলৈ লৈছোঁ বৰপিঠা। এই পিঠাটোক আৰু বেলেগ বেলেগ নামেৰেও কোৱা হয়, মইতো বাৰু বৰপিঠা বুলি কওঁ, কিন্তু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাবচোন দেই। আৰু আজিলৈ ইমানেই আছিলে, ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।